নমস্কাৰ, কি খবৰ সকলোৰে? আজি পুনৰবাৰ এটা নতুন ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। ডেইলি ভ্লগবিলাক দিবলৈ বৰ দিগদাৰ জানেনে? সেয়ে আজি ভাবিলোঁ ৰেচিপি এটাই শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। আজি বনালোঁ কুকুৰাৰ মাংসৰ সৈতে কলডিলৰ ৰেচিপি। মাংসখিনি প্ৰথমতে মেৰিনেট কৰি ল'বলৈ প্ৰথমে নিমখ দি ল'লোঁ। তাৰ পাছতে নিমখ অলপমান জোখমতে দিব। নিমখ দিলে কি হয় জানেনে, লগতে যদি নিমখটো দি দিয়ে তেতিয়াহ'লে মাংসটো খুব টেণ্ডাৰ হয় আৰু খাবলৈ খুব ধুনীয়া হয়। এফালে হালধি দিলোঁ আৰু মাষ্টাৰ্ড অইল অলপ দিলোঁ আৰু এয়া দিছোঁ জালুকে খুব ধুনীয়াকৈ টেষ্টটো ইনহেঞ্চ কৰে, সেয়ে মই জালুক খুব ব্যৱহাৰ কৰোঁ। আৰু এইফালে দিলোঁ আপোনাৰ জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু অলপমান ৰেড চিলি পাউডাৰ আৰু ভালদৰে মাংসখিনি মঠি ল'লোঁ। এইবাৰ আপোনাৰ দিছোঁ কেৰাহীত তেলটো অকণমান সৰহকৈ দিছোঁ। তাৰপাছতে তাতে দুটা ৰেড চিলি দি দিলোঁ আৰু এইফালে পিঁয়াজ দিলোঁ আৰু এইফালে দিছোঁ আদা নহৰু পেষ্ট। বাছ এতিয়া গল্ডেন ব্ৰাউন হোৱালৈকে মই এইখিনি লৰাই থাকিলোঁ। সকলোৱে জানে, তথাপিও মইনো কেনেদৰে বনালোঁ তাকে আপোনালোকক দেখালোঁ। এতিয়া দি দিছোঁ মেৰিনেটেড মাংসখিনি আচলতে মেৰিনেট কৰিলে সঁচাকৈ খাবলৈ খুব বেছি টেষ্টি হয়। আপোনালোকে মেৰিনেট কৰি প্ৰায় 15 মিনিটমান সময় ৰাখি দিব আৰু এনেদৰে মই লৰাই মেলি ঢাকনাখন লগাই দিলোঁ। আৰু এইফালে দেখিছে নহয়, মই কলডিল কাটি ৰাখিছোঁ। কলডিল আকৌ কেতিয়াবা অকণমান তিতা হয় বাবে মই ভালদৰে কাটি আধা ঘণ্টামান নিমখ পানীত তিয়াই ৰাখিছিলোঁ। মাংসখিনি মঠি ৰাখিলে লাভটো কি হয় মই আপোনালোকক দেখাইছোঁ চাওক। এইফালে যেতিয়া মই মাংসখিনি ভাজি আছোঁ তাৰ পৰা প্ৰায় নিজে নিজে পানী অলপ ওলাই তাতে মাংসখিনি সিজিলোঁ আৰু লাহে লাহে এতিয়া ছাইডত তেল বিৰিঙিবলৈ আৰম্ভ কৰিছে। মানে যেতিয়া আপুনি নিমখটো সানি দিয়ে তেতিয়াহ'লে মাংসই নিজৰ যিখিনি পানী থাকে মাংসৰ পানীখিনি ৰিলিজ কৰে আৰু তাৰ বাবে কি হয় মাংসখিনি খাবলৈ সোৱাদ লগা হৈ পৰে আৰু মাংসখিনিৰ ভিতৰত ফ্লেভাৰবোৰ খুব ধুনীয়াকৈ সোমাই পৰে। মাংসখিনি ভালদৰে লৰোৱাৰ পাছত আমি এতিয়া তাত প্ৰথমতে আলুখিনি দিম। যিহেতু আলুখিনি অলপ ডাঙৰকৈ কটা আছিল সেইবাবে মই প্ৰথমতে আলুখিনি এড কৰিম আৰু এয়া মই আলুখিনি ইয়াত দি দিছোঁ। আলুখিনি দিয়াৰ পাছত মই মাংসখিনিৰ লগত আলুখিনি ভালদৰে মিক্স কৰি দিম আৰু এইফালে ঢাকোনখন লগাই দিছোঁ আৰু এইফালে মই গেছৰ ফ্লেমটো অলপ কমাই দিছোঁ। ঢাকোনখন এৰুৱাই এইবাৰ মই পুনৰ মাংসখিনি লৰাই দিছোঁ। ভালদৰে লৰাই মই পুনৰবাৰ আকৌ সিজিবলৈ দিম। আপোনালোকে সময় ল'ব, মানে কম ফ্লেমত লাহে লাহে মাংসখিনি কুক কৰিব, তেতিয়া কি হয় খাবলৈ খুব বেছি টেষ্টি হয় আৰু মাংসখিনিও ভালদৰে সিজি যায়। যিহেতু আধা সিজা মাংস আমাৰ স্বাস্থ্যৰ বাবে খুবেই হানিকাৰক, গতিকে লাহে লাহে ভালদৰে সিজাব। এইফালে মই ভাতৰ বাবে চাউল বহাই দিলোঁ কুকাৰত আৰু এয়া চাওকচোন মই ঢাকনখন এৰুৱাই দিছোঁ আৰু আলুখিনি প্ৰায় সিজি গৈছে। আৰু এতিয়া এইখিনি সময়তে মই দিম ইয়াত কলডিলখিনি। আপোনালোকে পাতজাতীয়ই হওক বা সহজতে সিজা যিকোনো পাচলি যদি মাংসৰ লগত দিয়ে তেতিয়াহ'লে সদায় আলু সিজাৰ পাছতহে দিব। তেতিয়া কি হয় জানেনে, এই সোনকালে সিজি যোৱা পাচলিবোৰ যদি সিজি যায় আলুখিনি আধা সিজা নিচিনা হৈ যায় আৰু ইফালে এই সিজা পাচলিবোৰ দেৰি যোৱা নিচিনা হ'বগৈ। গতিকেলৈ আপোনালোকে আলু সিজাৰ পাছতে এইখিনি দিব। এইবাৰ পুনৰ মই সিজিবৰ বাবে ঢাকোন লগাই দিছোঁ আৰু মই যিহেতু শুকানকৈ খাম, মই দাইল বনাইছিলোঁ ভাতৰ লগত খাবৰ বাবে, গতিকেলৈ মই এইখিনি শুকানকৈ ৰাখি দিম। আৰু যদি আপোনালোকে জোল খাই ভাল পায়, এনেকৈ জোল খায়ো খুব বেছি ভাল লাগে কুকুৰাৰ মাংসৰ লগত কলডিল, গতিকেলৈ আপোনালোকে গৰম পানী দিব। সদায় মাংসত গৰম পানী ব্যৱহাৰ কৰিব আৰু গৰম পানী ঢালি আপোনালোকৰ জোখমতে জোল কৰি ৰাখি দিব। কিন্তু মই যিহেতু শুকানে খাম গতিকে লৈ পেলাই মোৰ এইখিনি মাংস আৰু কলডিলখিনি ৰেডি হৈ গৈছে। দেখিছেনে, হেতাখন লাগি আলু নিজে নিজে ভাগি গৈছে, ধুনীয়াকৈ সিজি গৈছে আৰু এইবাৰ মোৰ মাংস আৰু কলডিল ৰেডি। বাছ এতিয়া আৰু খাবহে লাগে, নহয়নে? মই যে জালুক ব্যৱহাৰ কৰিছিলোঁ, দেখিছেনে জালুকে কালাৰটো ইমান ধুনীয়া ক'লা। মোৰ কেমেৰাটোত ইমান ভালকৈ অহা নাই যিহেতু মই মোবাইলতে ৰেকৰ্ড কৰোঁ, কিন্তু খুব ধুনীয়া ক'লা কালাৰ এটা আনি দিয়ে। বাছ এইফালে মই কাঁহী ৰেডি কৰিলোঁ, ভাত বাঢ়ি ল'লোঁ, তাতে এয়া দাইল দি দিলোঁ, গৰমে গৰমে ভাত আৰু দালি, তাৰ লগত এয়া কুকুৰাৰ মাংস আৰু কলডিলৰ চব্জি। আমি মাজে মাজে প্ৰায়ে এনেদৰে খাওঁ। আপোনালোকে বাৰু এনেদৰে বনাই খায়নে? জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিল মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।